নমস্কাৰ বন্ধু বান্ধৱীসকল, এতিয়া চাৰিওদিশে ফুটবলৰ ঢৌ। হেল্ল' ফ্ৰেণ্ডছ, আজি এই ভিডিঅ'ত মই 2026 চনৰ ফিফা বিশ্বকাপৰ অফিচিয়েল ৰেপ্লিকা মেটচ বল এডিডাছ ট্ৰায়ণ্ডা ট্ৰেইনিং বলৰ এটা আনবক্সিং ভিডিঅ' আগবঢ়াইছোঁ। আহক তেতিয়াহ'লে এই বক্সটো আনবক্স কৰোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ট্ৰায়ণ্ডা ট্ৰেইনিং বলটো অৰিজিনেল বলটোৰ হুবহু ৰেপ্লিকা। ফ্ৰেণ্ডছ, এয়া কোনো সাধাৰণ ফুটবল নহয়, এয়া হৈছে ফিফা বিশ্বকাপ 2026ৰ অফিচিয়েল ৰেপ্লিকা মেচ বল এডিডাছ ট্ৰায়ণ্ডা। এই বলটো দেখিবলৈ সঁচাই বহুত আকৰ্ষণীয়। এই বলটোৰ নাম ৰখা হৈছে ট্ৰায়ণ্ডা, যাৰ অৰ্থ হৈছে তিনিটা ঢৌ, অৰ্থাৎ 3 waves, কাৰণ এইবাৰৰ 2026 বিশ্বকাপ তিনিখন দেশে মিলি আয়োজন কৰিছে: আমেৰিকা, কানাডা আৰু মেক্সিকো। ইয়াত তিনিখন দেশৰে প্ৰতীকী চিন দিয়া হৈছে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।